দুৰাষাৰমান বক্তব্য ৰাখিব বিচাৰিছোঁ। যদি ক'ৰবাত ভুল হয় নিজৰ বাইদেউ ভণ্টি আৰু নিজৰ ছোৱালী বুলি ভাবি ভুলটো শুধৰাই দিয়ে। 1909 চনৰ 31 জানুৱাৰীত এছিয়াৰ তিনিঘাটৰ অন্তৰ্গত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম মেথি ৰাভা আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক সকলোৱে মৰমতে শিশু বুলি মাতিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ শিক্ষাজীৱনৰ কথা ক'বলৈ গ'লে বিষ্ণুপ্ৰসাদ ৰাভাক 5 বছৰ বয়সতে পঢ়াশালিত নাম লগাই দিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকা নগৰত কৰিছিল। হাইস্কুলৰ শিক্ষা তেজপুৰত আৰু 1926 চনৰ তেজপুৰৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি উচ্চ পদক লাভ কৰিছিল। ইয়াৰ পাছত বিষ্ণুপ্ৰসাদ ৰাভাই কলেজীয়া শিক্ষা কলকাতাৰ এখন কলেজ ৰিপন কলেজ কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আদি গ্ৰহণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী নৃত্যশিল্পী, বাদ্যশিল্পী, সুদক্ষ অভিনেতা, খেলুৱৈ, প্ৰবন্ধকাৰ, প্ৰবন্ধকাৰ আৰু সুৰকাৰ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই গগনা, বাকী চানাই আদি বাদ্যযন্ত্ৰ বজাব জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই কেইবাপ্ৰকাৰৰ নৃত্য কৰিব জানিছিল। 1941 চনত কাশীচন্দ্ৰ বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই 108 গুণ নৃত্য কৰিছিল। তাৰে নাট্যশিল্পত নিয়োজিত হৈ সেই সময়ৰ কাশীচন্দ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক সোণৰ পদকৰ লগতে কলাগুৰু উপাধি প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ গ'লে বিষ্ণুপ্ৰসাদ ৰাভাই 1937 চনত শ্ৰীৰতা দত্তক বিয়া কৰাইছিল। শ্ৰীৰতা দত্তৰ মৃত্যুৰ পাছত 1950 চনত মৰাণক বিয়া কৰাইছিল। দুজন পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি হৈছিল। আকৌ 1951 চনত কনকলতা মেধিৰ মৃত্যুৰ পাছত ধুনীৱালা বহুমতাৰী বিয়া কৰাইছিল। এজন পুত্ৰ সন্তান লাভ কৰিছিল যাৰ নাম কেঞ্জেলা ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো গীত, নাটক, প্ৰবন্ধ, গল্প ৰচনা আদি কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা কিতাপক ৰাভা সংগীত বুলি কোৱা হয়। এই মহান ব্যক্তিগৰাকীৰ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হয়। সেইকাৰণে সকলোৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ।